2020 চনৰ IPL আৰম্ভ হ'বলৈ গৈ আছে 29 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু 24 মে 2020 ত শেষ হ'ব এইবাৰ IPL খন অলপ দীঘলীয়াকৈ অনুষ্ঠিত কৰা হৈছে আৰু যথেষ্ট ভাল লাগিব কিয়নো প্ৰত্যেক দিনা এখনকৈ খেল চাবলৈ পাম আগতে কি হৈছিল যে শনিবাৰে দেওবাৰে আমি দুখনকৈ খেল চাবলৈ পাওঁ দিনৰ খেলখন চাবলৈ অলপ অসুবিধাৰ সন্মুখীন হয় কিন্তু সেই অসুবিধাৰ কাৰণে এবাৰ BCCI এটা নতুন নিয়ম উলিয়াইছে যে মাত্ৰ দুখন বা তিনিখন মান খেল ডাবল হেডাৰ হ'ব আৰু প্ৰত্যেক দিনা এখনকৈ খেল থাকিব যথেষ্ট ভাল লাগিছে আৰু IPLৰ যি নিলাম অনুষ্ঠিত হৈ গ'ল যি অকশন আছিল অকশন সমাপ্ত হৈ গ'ল যথেষ্ট দিন হৈ গ'ল কিন্তু তাৰ পিছত মই এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰলৈ যে IPL 2020 ৰ টপ 10 সকলোতকৈ দামী খেলুৱৈৰ কথা আজি আলোচনা কৰিম আৰু সেই দামী খেলুৱৈ 10 জন কোন কোন আপোনালোকে নাজানে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব তেতিয়ালে মই ভিডিঅ'টো সকলোখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু সেই খেলুৱৈকেইজনৰ কথা আপোনালোকক মই জনাম তেতিয়ালে ভিডিঅ'টো আৰম্ভ কৰোঁ IPL 2020 চনৰ সকলোতকৈ দামী খেলুৱৈজন হৈছে অষ্ট্ৰেলিয়াৰ পেচাৰ পেট কামিন্স তেওঁ কলকাতা নাইট ৰাইডাৰ্ছ টিমে ক্ৰয় কৰিছে 15.5 কোটি টকা তেওঁ ক্ৰয় কৰিছে আৰু কলকাতাৰ টিমলৈ গৈ পেলাই পেট কামিন্সে কেনেকুৱা প্ৰদৰ্শন আগবঢ়ায় সেয়া যথেষ্ট চাবলৈ ভাল লাগিব তাৰ পিছতে আৰু দ্বিতীয়জন খেলুৱৈ গ্লেন মেক্সৱেল অষ্ট্ৰেলিয়াৰ আনজন খেলুৱৈ অলৰাউণ্ডাৰ ৰূপে পৰিচিত গ্লেন মেক্সৱেলক সকলোৱে চিনি পায় গ্লেন মেক্সৱেলক ক্ৰয় কৰিছে 10.75 কোটি টকাত কিংছ ইলেভেন পাঞ্জাবে তেওঁ কিংছ ইলেভেন পাঞ্জাবত গৈ পেলাই কি প্ৰদৰ্শন কৰে সেয়া আমি নিশ্চয় চাবলৈ আশা কৰি আছো আৰু তৃতীয়জন খেলুৱৈ হৈছে সাউথ আফ্ৰিকাৰ ক্ৰিছ মৰিছ তেওঁক ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ টিমে ক্ৰয় কৰিছে 10 কোটি টকাত দেখা যাব এবাৰ বিৰাট কোহলি টিমত ক্ৰিছ মৰিছক কেনেকুৱা প্ৰদৰ্শন কৰে তেওঁ 4 নম্বৰজন খেলুৱৈ হৈছে ৱেষ্ট ইণ্ডিজৰ শেলডন কট্ৰেল এজন বেগী বলাৰ তেওঁক 8.5 কোটি টকাত ক্ৰয় কৰিছে কিংছ ইলেভেন পাঞ্জাবে তেওঁ কিংছ ইলেভেন পাঞ্জাবত গৈ কি প্ৰদৰ্শন কৰে সেয়া চাবলৈ বাট চাম আমি 5 নম্বৰজন প্লেয়াৰো অষ্ট্ৰেলিয়াৰে নাথান কুলটাৰনাইল 8 কোটি টকাত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে আৰু 6 নম্বৰজন প্লেয়াৰ হৈছে চিমৰন হেটমেয়াৰ দেখিবলৈ পাইছো আমি ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰবোৰে 2020 ক্ৰিকেটত যি প্ৰদৰ্শন দাঙি ধৰে সেই প্ৰদৰ্শনৰ ভিত্তিতে 7.75 কোটি টকাত দিল্লী কেপিটেলে ক্ৰয় কৰিছে হেটমেয়াৰক তাৰপিছতে এজন ইণ্ডিয়ান প্লেয়াৰ আহিছে লেগ স্পিনাৰ পিয়ুষ চাওলাক চেন্নাই ছুপাৰ কিংছে 6.75 কোটি টকাত ক্ৰয় কৰিছে আৰু চেন্নাই হৈ পেলাই কেনেকুৱা স্পিন বলিং তেওঁ কৰিবলৈ সক্ষম হয় সেয়া আমি চাম IPL আৰম্ভ হোৱাৰ পিছৰ পৰা আৰু 8 নম্বৰজন প্লেয়াৰ হৈছে চেন্নাই ছুপাৰ কিংছৰ চেম কুৰণক 5.5 কোটি টকাত ক্ৰয় কৰিছে চেন্নাই ছুপাৰ কিংছে 9 নম্বৰজন খেলুৱৈ ইংলেণ্ড টিমৰ বিশ্বকাপ জিকা কেপ্টেইন ইয়ন মৰ্গানক 5.25 কোটি টকাত কিনিছে কলকাতা নাইট ৰাইডাৰ্ছে তেওঁ দেখিবলৈ পোৱা যাব কলকাতা টিমত এইবাৰ 10 নম্বৰজন খেলুৱৈ হৈছে অষ্ট্ৰেলিয়াৰ এজন মাৰ্কাছ টনিছক 4.80 কোটি টকাত কিনিবলৈ সক্ষম হৈছে দিল্লী কেপিটেলে তেতিয়ালে বন্ধুসকল এই 10 জন ভিতৰত কোনজনে আপোনালোকে ভাবিছে যে IPL 2020 ভাল প্ৰদৰ্শন কৰি পেলাই সেই যি ইমান দামত ক্ৰয় কৰিছে সেই পইচাৰ এটা ভাল মূল্য দিব পাৰে নিজৰ টিমক তেতিয়ালে আপোনালোকে মোক কমেন্ট কৰি জনাবচোন কোনজন বন্ধুসকল ভিডিঅ'টো ইমানখিনি আছে যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি IPLৰ বিষয়ত কিবা কিবি নতুন আপডেট আহি থাকে মই আপোনালোকক জনাবলৈ সক্ষম হ'ম তেতিয়ালে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি